তাৰে পিছত পাই যাম চাগে মই ইমান এটা নাজানো মানে ভালকে জাগাবিলাক বলক যাওঁ গাইজ ফাইনেলি চামতা আহি পালোঁ আৰু এতিয়া ইয়াৰে পৰা এখন লাষ্ট মানে ই ৰিক্সা টেম্পো যিকোনো কিবা এটা লৈ কিনে ডাইৰেক্ট ঘৰ গ'লে হ'ল চ' দিয়ক চ' হেল্ল' গাইজ গুড মৰ্ণিং আৰু মানে কালি গাঁৱত আহিলোঁ অহাৰ পিছত মানে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ মানে বহুত মানে আপোনাৰ ভাগৰ লাগি গ'ল চ' আজি ৰাতিপুৱাৰ পৰা কৰিছোঁ একদম মানে বিচনাৰ পৰা পূৰা চ' আজি মানে লক্ষী পূজা হয় চ' চাওঁ কিবা যদি কিবা কৰিব বোলে ত' চাওঁ কি হয় অলপ ওলাই আহিছিলোঁ আৰু এই আমাৰ দাদাহঁত আছে আৰু এই পোৱালিটো আছে তাৰপিছত অলপ এনেই ওলাই আহিলোঁ তাতে পৰিৱেশটো চাব পাৰে কি ধুনীয়া মানে আপোনাৰ চাওকচোন পূৰা একদম ভাল বতাহ মাৰি আছে তাৰপিছত সেয়া অলপ ওলাই আহিলোঁ মানে ভাবিলোঁ কিমান আৰু ঘৰটোত বহি থাকিব অলপ ওলাই আহিলোঁ কাৰণে আৰু এইটো মন্দিৰ হয় আমাৰ ইয়াতে মানে আছিল আৰু বনাইছে ভাঙিছে চাগে বনাই আছে আৰু এই পোৱালিটো ই মানে তাৰপিছত সেয়ে আৰু ঠাণ্ডা মানে পূৰা বতাহ চতাহ মাৰি আছে ভাল লাগে আৰু এই চাব পাৰে পথাৰবিলাক তো গাইজ মানে অলপ ওলাই আহিছিলোঁ আৰু মানে এইটো এটা নদী এটা পালোঁ এই কি নদীৰ নামটো জানো না তো সেই নদী এটা পালোঁ চাওকচোন কি বা এইটো গাঁৱৰে হয় ভাল লাগিছে জেগাখিনি পাগলা দিয়া বোলে পাগলা দিয়া নেকি পোৱালিটো জানে মানে তো সেয়াই আৰু ভাল লাগে বতাহ মাৰি আছে মানে আপোনাৰ মানে বহুত ফ্ৰেছ হাৱা মাৰি আছে পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ আৰু এই ইয়াক চাওকচোন এই তই চাইড লাগ আগতে তো সেয়াই আৰু অলপ মানে এনেই আৰু চাইকেল চলাই আছোঁ তাতেতো আৰু নাপাওঁৱে চাইকেল চলাব চ' ইয়াতে আৰু চলাই আছোঁ আৰু সেয়াই আৰু বোলো আৰু এই পোৱালিটো খাব পাৰে আগে আগে যাই আছে আৰু সেয়াই আৰু তো বলক যাওঁ অলপ এনেই আৰু চলাই আছোঁ তো সেয়াই আৰু মোৰ অলপ ভয় লাগছে মানে বহুত বছৰ চলোৱা নাই মানে বহুত বছৰ চলোৱা নাছিলোঁ চাইকেল আৰু সেয়াই আৰু চলাই যাই আছোঁ এতিয়া পঢ়বি কিন্তু দেই ভালকে পঢ়বি যা আগে যা বা পোৱালি এই ইয়াতে আজি লক্ষী পূজা হ'ব চ' অলপ প্ৰিপেৰেশ্যন কৰি আছে চাব পাৰে সেই অলপ প্ৰিপেৰেশ্যন কৰি আছে সেই ইয়াতে হ'ব চাওক এই ইয়াতে হ'ব এইখিনিতে লক্ষী পূজা হ'ব চাব পাৰে এই ইয়াতে আপোনাৰ অলপ প্ৰিপেৰেশ্যন চলি আছে সৰু সুৰা কৰি তো ৰাতিলৈকে মানে গম পাম কি বা হয় চ' আৰু এইটো মন্দিৰটো বনাই আছে পূৰা নতুন কৰি মানে ইয়াতে আগতে এটা মানে আপোনাৰ নামঘৰ টাইপৰে আছিল আৰু সেইটো এতিয়া ভাঙি কিনে আপোনাৰ মেবি চাগে ডাঙৰ কৰি বনাব চাগে চ' চাওক ইয়াতে তো গাইজ এনেকৈ যাই আছোঁ অলপ চাইকেলৰ হেৰি কৰি কিনে
আৰু এই পোৱালিটো আগে আগে এয়া ঠেকচা ইয়াৰে ৰাস্তা বহুত বেয়া আৰু এই আকাশখন চাওকচোন কি বৰষুণ আহিব পাৰে মেবি বেয়া বৰষুণ আহিব লাগিছে দেই এই বেয়া মানে শব্দ উঠি আছে আৰু এনেকৈ যাই আছোঁ আৰু চ' ব্লক ভাল লাগিছে পূৰা এইখিনি পূৰা চাৰিওপিনে অকল পথাৰ বেলেগ একো নাই আৰু এই হঠাৎ ঘূৰি দিলে কি হ'ল দে তেওঁ গাইছ মানে এতিয়া চাব পাৰে বহুত আন্ধাৰ মানে ৰাতি হৈছে এই মানে লক্ষী পূজা হৈছে চ' তাতে মানে অলপ সেৱা কৰিব যাওঁ চ' বলক যাওঁ ফাইনেলি মানে আহি পালোঁ এইটো কিনে দেখিব চাগে দেখা মেবি পোৱা নাই চাগে অলপ আন্ধাৰ হৈ আছে সেই ইয়াতে হৈ আছে মানে আপোনাৰ ত' বলক যাওঁ সেৱা এটা কৰি আহোঁ আৰু এই পিছপিনে মা আৰু বৰমাহঁতো আহি আছে এই দেখা নাই চাগে আন্ধাৰ ন আহি পালোঁ ত' বলক সেৱা জনাওঁ এই ইয়াতে এইখিনিতে চ' চাব পাৰে বলক আৰু এই পোৱালিটো আছে ত' বলক এই পোৱালিৰ মানে বহুত জজ আপোনাৰ এই পোৱালিটোৰ ত' বলক যাওক আৰু এইখিনিতে সেৱা কৰিব লাগিব চাব পাৰে ত' গাইছ সেৱা কৰি ওলালোঁ আৰু এই চলি আছে এনেকুৱা এবাৰ ইমান এটা ডাঙৰ কৰা নাই মানে ডাঙৰ কৰি পাতা নাই এই আৰু গাইছ মানে আহিছিলোঁ মামাহঁতৰ তাতে আৰু এইটো আমাৰ আইতা মৰমৰ আইতা চ' আইতা কেনে লাগছে মই আহিছোঁ ভাল লাগছে ন চ' আৰু এইটো আমাৰ ককা আৰু এইটো মোৰ ককা চ' ককা ভাল লাগিছে ন মই আহিছোঁ ভাল লাগছে গাইছ মানে আপোনালোকে গম পালে এই মামাহঁতৰ তাতে আহিছিলোঁ চ' মানে অকণমান মামাৰ লগত ওলাই যাওঁ মানে ইয়াত এতিয়া মানে এই ওচৰতে বোলে মানে ওচৰত নহয় আৰু আপোনাৰ বোলে ক'ৰবাত বোলে লক্ষী পূজা হৈ আছে বোলে বহুত ডাঙৰ কৰি পাতে চ' জেগাটো মানে মই ভালকৈ নাজানো চ' সেয়াই আৰু তাতে যাম এতিয়া মানে চ' বলক ওলালোঁ ত' বলক তাতে লগ পাই আছোঁ ডাইৰেক্ট গাইছ ফাইনেলি মানে আমি আহি পালোঁ আৰু অকণমান মানে বাইক চাইক অকণমান দূৰত ৰখাব লাগে চ' একঘৰ মানুহৰ ঘৰত তাতে থ'ব গৈছে মামাই চ' অলপ ৰখো ইয়াতে আহি আছে ত' ফাইনেলি আহি পালোঁ আৰু এইটো তাতে মামা আছে এই কথা পাতি আছে আমাৰ লগত ত' যাওঁ এতিয়া ভিতৰত বহুত ডাঙৰ কৰি পাতিছে ইয়াতে আৰু মানে ককোৱা বুলি কয় জেগাখিনি আৰু ইয়াতে মানে বহুত ডাঙৰ কৰি পাতে মানে আপোনাৰ 4-5 দিনমান হয় আৰু ইয়াতে পূজা চ' সেয়াই আৰু বলক ভিতৰলৈ যাওঁ আগে মামা যাই আছে মজা কৰিছে কিন্তু এতিয়া আৰু মানুহ বহুত অলপ সোনকালতে আহিলোঁ বাকী মানুহ বহুত চাব পাৰে বলক একদম মানে পূৰা দুৰ্গা পূজাৰ দৰে মানে ইয়াতে পূৰা পাতে ডাঙৰ কৰি আৰু এতিয়া চাবৰে জিলাপিৰ দোকান বলক মানুহ কিন্তু হৈছে দেই ভাই মানুহ কিন্তু হৈছে আপোনালোকে চাব পাৰে ঠিকে বহুত ভালেখিনি মানুহ হৈছে আৰু আমি বহুত সোনকালতে আহিছোঁ প্ৰায় এটা থিয়েটাৰ চলি আছে চব আহিছে চাব পাৰে এইটো আপোনাৰ এইটো ৰং হৈছে এইটো নিউজ চেনেল নহয় এইটো হয় ND24 নিউজ চেনেল ঠিকে মানে বহুত ডাঙৰ কৰি পাতে ইয়াতে চাবৰে ডাঙৰ ইলাকা মানে চ' মানে বহুত ডাঙৰ আৰু বহুত লাম্বা মানে ইলাকাখিনি আৰু এই আৰু অকণমান মানে লাজ লাগিছে আৰু গাঁৱত মানে মানুহবিলাক ঘূৰি চাই বাকী ঠিকে আছে আৰু এইটো চাব পাৰে ধুনীয়া কৰি সজাইছে আৰু এইটো চাগে মন্দিৰটো হয় তো যাম ৰ'ব ভিতৰত এই মামা মানে অলপ কথা পাতি আছে এতিয়া অকণমান মানে এই মন্দিৰৰ ভিতৰলৈকে যাওঁ তো অলপ যাওঁ আৰু সেয়াই আৰু ভালেখিনি মানুহ অলপ বেছি সোনকালতে আহিছোঁ বাট মেইন গেটখন পুৰা মন্দিৰটোৰ আৰু বা লটাৰী চটাৰী চব লাগিছে আৰু এই তাতে কিবা কিবি আপোনাৰ ভাওনা নেকি কিবা কয় নাজানো কিবা চলি আছে আৰু সিপিনেও আপোনাৰ ইলাকা বহুত ডাঙৰ মানে মন্দিৰটো গাইছ চক ইয়াৰে পৰা মানুহ চক
গাইজ চব মানুহ চব ভালেখিনি মানুহ পুৰা তাৰ মানে যৌনী জাতৰ সন্তান নাছিল অৰ্থাৎ অযৌনী সম্ভৱা আছে এইবিলাক দোকান চোকান লগাইছে কিবা খাবলৈ সোমালোঁ মানে ঘূৰিলোঁ আৰু বহুত ভাগৰ লাগিল চ' অলপ চাওমিনকে খাই দিওঁ দিয়ক এয়া খাই বৈ ওলালোঁ মানে আৰু মানে ইমান এটা খাচ নাছিল আৰু মানে সিহঁতে বনাব লাগে বনাই দিয়ে চ' সেয়া ফাইনেলি ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো ভাবিলোঁ আজি ইয়াৰ লগে ৰাখোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এই আমাৰ বাবু আছে ইও বোলে কিবা ক'ব ইয়াৰ মানে উচ্চাৰণ নাই ক'ব খুজিছে যে ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব